তো নমস্কাৰ বন্ধুসকল আপোনালোকক মোৰ শ্ৰদ্ধা আৰু মৰম জনাই পুনৰ এটি নতুন ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ আৰু বন্ধুসকল মই আজি উপস্থিত আছোঁ এখন ঘৰত 22 চনৰ যি APSCৰ যি পৰীক্ষা আছিলে সেই পৰীক্ষাৰ যোৱা 17 জানুৱাৰী তাৰিখে মানে ৰিজাল্টটো ঘোষণা হৈছে আৰু আমাৰ দুধনৈৰ অঞ্চলৰে যি দুধনৈৰ পৰা 7 কিলোমিটাৰ মান ভিতৰত এখন উটি পিছ পৰা গাঁও বান্দৰচি আৰু সেই বান্দৰচি গাঁৱৰ পৰাই আমাৰ মিতুমা বসুমতাৰী নামৰ এজন অতি তীক্ষ্ণ মেধাৱী সম্পন্ন আমাৰ বাইদেৱে আচলতে সুখ্যাতিৰে এই পৰীক্ষাত উত্তীৰ্ণ হৈছে আৰু আজি মই তেখেতৰ ঘৰত উপস্থিত আছোঁ আৰু মোৰ লগত এয়া তেখেতৰ মা উপস্থিত আছে তেখেতৰ ভিনিডিঅ উপস্থিত আছে তো প্ৰথমতে মই আপোনালোকক বন্ধুসকল যে প্ৰথমতে মই এই মিতুমা বাইদেউৰ যি বাসগৃহ আছে আচলতে এই বাসগৃহৰ এটা পৰিৱেশ প্ৰথমতে মই দেখাই ল'ব বিচাৰিছোঁ তো ইফালে যদি চাই আপোনালোকে চাওক যিহেতু আমাৰ এইটো বাথু মানে আমাৰ বড়োসকলৰ যে ঘাই দেৱতা আচলতে বাথু তেখেতক এতিয়া যিহেতু সন্ধিয়া হৈছে বন্ধুসকল তো এতিয়া চাকি থাকি এনেকৈ লগাই থৈছে তেখেতসকল আৰু ইফালে চাব যে এখেতসকল যিহেতু এই গাঁওখন এখন কৃষি প্ৰধান গাঁও আৰু তেখেতৰ মই অলপ আগতে যে বন্ধুসকল দেখালোঁ ভিডিঅ' তেখেত কৃষি কৰ্মৰ লগত জড়িত আৰু গোটেই ঘৰখনৰ যিটো পৰিৱেশ আপোনালোকে চাব এই ঘৰখনৰ পৰিৱেশটো যদি চাই আপোনালোকে দেখিব যে আচলতে আপোনালোক দেখিয়ে গম পাব যে এখন মানে কৃষি প্ৰধান এখন ঘৰ আৰু এই গাঁওখন বন্ধুসকল আজি প্ৰথমবাৰৰ কাৰণে মই আহিছোঁ যে দুধনৈৰ পৰা মোটামুটি 7-8 কিলোমিটাৰ মান নিলগত হ'ব আৰু যিটো কমিউনিকেশ্যন বা যিটো ৰাস্তাৰ অৱস্থা সেই ৰাস্তাৰ অৱস্থাটো বন্ধুসকল একেবাৰে বেয়া বাৰিষা হয়তো আপোনালোকে ইয়াত আহিব নোৱাৰে তো যিয়ে নহওক এতিয়া মই মিতু বাইদেউৰ আমাৰ মা মোৰ লগত আছে তো তেখেতৰ বিষয়ে মই অকণমান মাৰ পৰা মই জিঠিমা বুলি সম্বোধন কৰিলোঁ বন্ধুসকল তো জিঠিমাৰ পৰা মই দুই এটা কথা শিকিবলৈ জানিবলৈ এতিয়া চেষ্টা কৰিছোঁ জেঠিমা কওকচোন যে আমাৰ মিতু বাইদেউ সৰুতে পঢ়া শুনাত কেনেকুৱা আছিলে তাই একদম সৰুতে কেজি নিৰ্মলা ইংলিছ হাইস্কুলত পঢ়িছিলতো একেবাৰে মানে কেজি 1ত তাই ইমান এটা চোকা নাছিল তাই মানে অলপ 3 বছৰতে দিছিলো আমি 3 বছৰ দিছিল তাৰপিছত মানে কেজি 2টো তাই ইমান এটা মানে বুজি পোৱা নাছিল যিহেতু ইংলিছ মিডিয়াম তাৰপিছত তেনেকৈয়ে তাই খুব বেছি ক্লাছ 4ৰ পৰা তাই মানে এনেকে মানে তাই জানিলে বুজিলে মানে গৈ গৈ তেনেকে তাই মানে দুটা সেকশনত হলেও যেহেতু এলফাবেট হেৰিতে তেওঁলোকৰ ৰোল নংটো হয় তাই ক্লাছ 9তো হেৰি কিবা কি কয় এইটো ৰিজাল্টত তাৰমানে হেৰি সেকেন্ড পজিশন পাইছে আৰু মেট্ৰিকত হেৰি 3 নম্বৰৰ কাৰণে তাই ষ্টেণ্ডত আহিব নোৱাৰিলে ষ্টাৰ মাৰ্ক পাইছে 3 নম্বৰৰ কাৰণে ষ্টেণ্ডটো নাপালে হয় বন্ধুসকল আচলতে আমাৰ যে মিতু বাইদেউ মই মাকৰ পৰা তেখেতে কৈছে যে হয় মিতু বাইদেউ আচলতে সৰুৰ পৰাই পঢ়া শুনাত তীক্ষ্ণ আছিলে চোকা আছিলে আৰু তেখেতে হেনো 3 নম্বৰৰ কাৰণে ষ্টেণ্ড কৰিব নোৱাৰিলে কিমান চনত মেট্ৰিক দিছিলে আমাৰ মিতু বাইদেউ এইটো হেৰি তাই 10 নাকি আছিল 2010 চন মানত 2010 চনত বোধ হয় তাৰপিছত মই এনে চনবিলাক খপকে মোৰ কিবা হেৰি নাহিল আছিলে মোৰ মনত কিন্তু হেৰি হ'ল তাৰপিছত তাই ষ্টাৰ মাৰ্ক পাইছে সেই পাণবজাৰত এটা শ্ৰী মহন্ত শংকৰদেৱ বুলি হেৰি হাই ছেকেণ্ডাৰী হেৰি আছে কি কয় এইটো প্ৰাইভেট হেৰি আছে মই তাতে তাইক দিলোঁ দি পিনে তাই ভালকে পাছ কৰিছে তাতেও ভালকে পাছ কৰি পিনে ৰেংকটো কিবা হেৰি আছিলে বোধ হয় 83 না কিবা আছিলে আৰু তাৰপিছত কটনত তাৰমানে ডিগ্ৰী তাই কটনত ল'লে 3 বছৰ কটনত মানে ভালকৈ পাছ কৰিলে ভাল ৰেংক পাইছে তাৰপিছত গুৱাহাটী ইউনিভাৰ্চিটিত মানে তাই এইটো মাষ্টাৰ ডিগ্ৰীটো শেষ কৰিলে তাতেও তাই আনন্দৰাম বঁটা নে কিবা এটা হেৰি পাইছে ইউনিভাৰ্চিটিত মানে আমাৰ মিতুমাই বঁটা এটা পাইছে আৰু মিতুমাই এনেকে তাই মাষ্টাৰ ডিগ্ৰী কৰাৰ পিছত মাজতে এনেই বহি নাথাকে তাৰমানে ছোৱালীজনী বাইহাটা চাৰিআলি কলেজতো কেইদিনমান সোমাল তাৰপিছত আৰু হেৰি তেনেকে অলপ চাকৰিবিলাক ইণ্টাৰভিউ কৰি আছে ইণ্টাৰভিউ দিয়ে আছে
আকৌ ইয়াতে এই বিজয়নগৰতো তাই এটা প্ৰাইভেট স্কুলত সোমাইছিলে মুঠতে মানে হেৰি নাপায় মানে তাই মানে হেৰি কৰি আছে আৰু PHC পঢ়িবৰ কাৰণে ইয়াতে গুৱাহাটীত নাই তাইৰ ষ্টাডিজ ছাবজেক্ট আছিলে ডিপাৰ্টমেণ্টটো তাইৰ পৰিসংখ্যা ডিপাৰ্টমেণ্ট তাই তাৰমানে নাপালে বাহিৰত গৈ পিনে পঢ়াব আমি মানে ইমান ইচ্ছা কৰা নাছিলোঁ তেনেকৈ তাই মানে এই ইণ্টাৰভিউবিলাকে কৰি আছিলে তাৰপিছত 18 চনত তাই এই কি কয় এইটো SIত মানে হেৰি এপ্লাই কৰিছে 18 চনত হেৰি কৰি পিনে কি 20 নে 19ত তেনেকৈ হেৰি পৰীক্ষা হ'ল এবাৰ পেপাৰ লিক হোৱাৰ কাৰণে এইটো মানে কেঞ্চেল গ'ল নেক্সট আৰু পৰীক্ষা হ'ল আমাৰ এই গোৱালপাৰা হাই ছেকেণ্ডেৰী স্কুলত হৈছে পৰীক্ষাটো তাতে তাই মানে পাছ কৰি পিনে মানে হেৰি এনে কোটাটো নহয় আৰু জেনেৰেলকে SIতো মানে তাই পাছ কৰি পিনে হেৰি SIত গ'ল নেপাত তাই ট্ৰেইনিং শেষ কৰি 2 বছৰ মানে ধুবুৰীত 2 মাহ ধুবুৰীত ছাৰ্ভিচো দিছে 2 মাহ ছাৰ্ভিচো কৰিলে তাৰপিছত আকৌ হেৰি তাই তাৰমানে আগতে BEdটোতো ল'লে তাই মাষ্টাৰ ডিগ্ৰী হেৰি কৰি পিনে তাৰপিছত হেৰি কি কয় এইটো BEdটো তাই লৈ কিনে টেটত দিলে হাই ছেকেণ্ডেৰী এইটো চিলেকশ্যন হৈছে পাছো কৰিছে কিন্তু চৰকাৰে মানে তেতিয়া এপইণ্টমেণ্টবিলাক দিয়া নাছিলে তাতে তাই SIত পাই কিনে SIত মানে গুচি গ'ল তাৰপিছত যেতিয়া তাই মানে সেই 2 মাহ ছাৰ্ভিচ কৰিলে তেতিয়া SIৰ এইটো কি সৰি হেৰিটো এই হাই ছেকেণ্ডেৰী এপইণ্টমেণ্টটো খানাপাৰাত দিলে তাৰ পৰা লৈ তাই মানে মই এই APSC পৰীক্ষা দিম বুলিয়ে তাই মানে এই SIটো তাৰমানে ৰিজাইন দিলে SI পদটো হয় বন্ধুসকল আচলতে আমাৰ মিতুমা বাইদেৱে যে 2 মাহৰ কাৰণে SI পদতো ধুবুৰী জিলাত ধুবুৰী জিলাত কাম কৰিছিলে আৰু এই APSCত আচলতে এপিয়াৰ্ড হোৱাৰ বাবে সেই মানে যেটো SI যেটো মানে পদটো এৰি পেলাই ৰিজাইন দি পেলাই প্ৰিপাৰেচন কৰিছিলে আৰু আজি আমাৰ সমগ্ৰ অসমৰ ভিতৰত যে 52 নং স্থান পাবলৈ তেখেত সক্ষম হৈছে তো এতিয়া জিঠিমা কওকচোন কেনেকুৱা লাগিছে আপোনাৰ ছোৱালী আজি হুমাই DSP হ'ব DSPৰ পাছত ভিনি দিও DSPৰ কেইবছৰমান কৰাৰ পাছত SP লৈ পদোন্নতি হ'ব তো মানে আৰক্ষীৰ এজন শীৰ্ষ বিষয়া সেৱা আগবঢ়াব দেশখনক তো আপুনি মাক হিচাপে জিউৰীৰ পৰা কি আশা কৰিব কেনেদৰে তেখেত আগবাঢ়িলে আপুনি সন্তোষ হ'ব বা ভাল পাব আচলতেটো মানে এতিয়া যিটো মানে পৰিস্থিতি আৰু আগতে তাহাতে সৰু থাকাতেও তেনেকুৱা পৰিস্থিতিটোৱে পাইছে সেইটোৰ কাৰণে হয়তো তাইৰো এটা সংকল্প আছিল নেকি তাইৰ অন্তৰত আমিতো বুজি পোৱা নাই যিহেতু আমি পিছপৰা অঞ্চলৰ কিবা এটা হয়তো তাই সৰুৰ পৰা দেখা কাৰণে কিবা এটা সংকল্প হৈছিল নেকি সংকল্প নাই তাই কিবা এটা হয়তো মানে ভাবিছিল তাৰপিছত আৰু এতিয়া যিটো পাইছে এনেতো মানে ৰাজপত্ৰিকা পদে কিন্তু মোৰ মতে যেনিবা মানে ছোৱালী হিচাপে মানে চিভিলত পালে মোৰ ভাল আছিল কিন্তু তাইৰ এইটোৱে যিহেতু তাইৰ মানে কি কয় এইটো তাইৰ মানে এইটোৱে যদি তাৰ আহি গ'ল ভাগ্যত তাহলে আশা কৰো তাইৰ যাতে তাই যেনেকুৱা মানে তাই ছোৱালীজনী একদম কিবা হেৰি পিয়ৰ নে কি কয় মানে তাই মানে চবতে মানে হাৰিয়ে নাযায় তাই যাতে সকলো আমাৰ অসমবাসীক যাতে সেৱা দিব পাৰে আৰু গাঁওখনৰ লগতে মানে জিলাখনৰ লগতে গোটেই অসমৰে যাতে মানে সেৱা দিব পাৰে আৰু ৰাইজেও বা আমাৰ অসমবাসীয়েও আমাৰ এই ছোৱালীজনীক যাতে চবে অলপমান নজনাটো দেখুৱাই দিয়ে আৰু আগলৈও যাতে ভাল কৰি আমাৰ গাঁওখন সমাজখন আৰু অসমখনত যাতে ভালকে চলি যাব পাৰে সেইটোৱে মই আশা কৰো সকলোৰে এটা জীৱনৰ লক্ষ্য থাকে সকলোৰে এটা জীৱনৰ লক্ষ্য থাকে বা সেই লক্ষ্যত উপনীত হয় সকলোৱে সমাজখনক বা আমাৰ দেশখনক সকলোৱে সেৱা কৰিব বিচাৰে এতিয়া আমাৰ মিতুমা বাইদেউৰো হয়তো তেনেকুৱা নিচিনা এটাই সপোন আছিল যদিও বা তেখেত আজি ACS হেৰিটো নাপালে তথাপিতো এজন শীৰ্ষ আৰক্ষী বিষয়া হৈ আমাৰ সমাজখনক বা দেশখনক সেৱা আগবঢ়াব নিশ্চয় পাৰিব আৰু আমি আশা কৰিম যে তেখেতে নিশ্চিতভাৱে মানে
100% সেই ক্ষেত্ৰত সেৱা আগবঢ়াব আমি জনাতে তাই পাৰিব বুলিয়ে ভাবো মানে তেনেকুৱাই আৰু ছোৱালীজনী ঘৰতো আগতে সৰুতেও গৰম বন্ধ হলে তাই পথাৰত গৈছিল কঠীয়া উঠাইছিল মানে এইখিনি এটা খুব ইণ্টাৰেষ্টিং কথা কাৰণ আমাৰ মিতু বাইদেউৰ বাসগৃহত এতিয়া মই উপস্থিত আছো আৰু মই ইতিমধ্যে আপোনালোকক কৈছো যে মিতু বাইদেউৰ ঘৰখনৰ যিটো বেকগ্ৰাউণ্ড আচলতে এটা কৃষি প্ৰধান এটা বেকগ্ৰাউণ্ড এখেতসকল মানে ঘৰত যথেষ্ট খেতি বাতি কৰে আৰু আমাৰ মিতু বাইদেউ যেতিয়া সৰু আছিলে তেখেত মানে খেতি পথাৰলৈ গৈছিলে আপোনাৰ লগত হয়তো হালোৱাক ভাত পানী এনেকা দিবলৈ কেতিয়াবা বা আমাৰ ভুই ৰোৱাৰ সময়ত গৈছিলে হয় বন্ধুসকল যে আচলতে বোকাৰ সেই পদুম ফুলে বুলি এটা কথা আছে বন্ধুসকল যে গতিকে আজি এনেকুৱা নিচিনা এখন ঘৰৰ পৰা আজি দুধনৈবাসী নহয় গোৱালপাৰাবাসী নহয় কিন্তু আমাক গোটেই ৰাজ্যবাসীক গৌৰৱান্বিত কৰিছে আমাৰ মিতু বাইদেউহঁতৰ নিচিনা তেখেতসকলৰ নিচিনা মানুহে আজি APSC নিচিনা এটা কঠিন পৰীক্ষাত 52 ৰেংক পাবলৈ সক্ষম হৈছে তো গতিকে এতিয়া জেঠিমা মোৰ লগত আছে মই জেঠিমাক আৰু দুই এটা কথা সুধিম এতিয়া জেঠিমা কওকচোন যে মিতু বাইদেউ সৰুতে কেনেকুৱা মানে হেৰি কামবিলাক কৰি ভাল পাইছিলে মানে কিছু অকমান ধেমালি টাইপৰ কিবা কি কৰি ভাল পাইছিলে কি খাই ভাল পাইছিলে আৰু আমাৰ যেহেতু গাঁৱৰ মানুহ আমি বোকাই কিবা খেলি মেলি ডাঙৰ হোৱা মানুহ কওকচোন তাহাতে তাৰ মানে তেনেকে মই ইটো খাম সিটো খাম বুলি ক'বই নোৱাৰিল মোৰ তাৰমানে 6 জন ল'ৰা ছোৱালী গোটেই নিৰ্মলাতে দিছো মই মানে 6টা সৰু সৰু গিলাচ লৈছো তাতে হৰলিক্স বিলাক চবকে অলপ অলপকে দিওঁ আৰু আমাৰতো মানে তেনেকে দালি আলুৰ বেছি ব্যৱহাৰ আছে মানে সব এই যে কি কয় অনগুৰাৰ যে পিঠালি আমি যে পিঠালি বুলি কওঁ পিঠালি আৰু কি কয় এইটো মেষ্টা এনেকে মানে তাতে সৰু অৱস্থাত খাই পিনে মানে ডাঙৰ হৈছে খুজিবৰ মানে সময় পোৱা নাই আৰু ইফাল সিফাল পূজা পৰ্বই তেনেকে মানে এনে ঘূৰিব পোৱা নাই কাৰণ স্কুল বিলাক আগতে নিৰ্মলা স্কুলত হেৰি তেনে বন্ধ হলে এপ্লিকেশন দিব লাগে মই আৰু সিমান নাজানো আজিকালি তেনেকুৱা বুলে নহয় আৰু এবাৰ তাৰ মানে কি ডনবক্সে এটা মানে ফাংচন ওলাইছিল তাতে তাই মানে নিজে শিকাইছে তাৰ লগৰ ক্লাছৰ ল'ৰা ছোৱালী বাগুৰুম্বাত তাই মানে সেকেন্ড পাইছে বিহুটো ফাৰ্ষ্ট পাইছে তেনেকুৱা তাই মানে কালচাৰতো মানে নাই নকয় আৰু আগবঢ়া আছিল আৰু কিন্তু আমি কালচাৰত নপঠালো আৰু মই তাৰ মানে মোৰ ভাবটো তাৰমানে 6টা ল'ৰা ছোৱালী যিহেতু দেউতাকে হায়াৰ এডুকেশ্যনৰ অফিচত কৰে মই অলপ মেডিকেল বিলাক ভাবিছিলো আৰু দেউতাকে এনেকুৱা কৰিছিল তাইক তাৰমানে বাহিৰৰ পিনে তলা লগাই থৈ গৈছিল অফিচৰ ওচৰতে কোৱাৰ্টাৰটো সেইটো এটা মানে সেই পঢ়ি থকাৰ সময়ত নতুনকে গৈছে যে গুৱাহাটীত হয় বন্ধুসকল যেহেতু আমাৰ মানে গাঁৱত আমি ডাঙৰ দীঘল হোৱা গতিকে টাউন চহৰৰ অলপ পৰিৱেশটো আমি প্ৰথম অৱস্থাত ইমান ভালকে নাজানো তো গতিকে মিতু বাইদেউৰ লগতো তেনেকুৱা নিচিনা ঘটনা ঘটিছিলে তো মিতু বাইদেউৰ যেহেতু দেউতাক গুৱাহাটীতে কাম কৰে গুৱাহাটীতে কাম কৰে এতিয়া ৰিটায়াৰ হৈছে আৰু মানে তেতিয়া কি হয় যে আমাৰ নিৰ্মলা বিদ্যালয়ৰ পৰা যেতিয়া পাছ হৈ পেলাই গুৱাহাটীলৈ পঢ়িবলৈ গ'ল এতিয়া মানে আমাৰ মিতু বাইদেউৰ দেউতাকে মিতু বাইদেউক মানে ঘৰৰ ভিতৰত সোমাই পেলাই তলা লগাই অফিচলৈ গৈছিল আৰু গতিকে এইবোৰ বহুত আমোদজনক এটা কাহিনী বন্ধুসকল আৰু সেই মিতু বাইদেউ আজি যে অসম আৰক্ষীৰ এজন শীৰ্ষ বিষয়া হিচাপে কেইবছৰমান পাছত বন্ধুসকল শীৰ্ষ বিষয়া হিচাপে ওলাই আহে আমাক সেৱা আগবঢ়াব গতিকে আমি দুধনৈবাসী ৰাইজ হিচাপে গোৱালপাৰাবাসী ৰাইজ হিচাপে খুব গৌৰৱান্বিত তেখেতলৈ এতিয়া হেৰি কওকচোন জেঠিমা আমাৰ এই মিতুমা বাইদেউ এইটো APSCত ফাৰ্ষ্ট এটেম্প আছিলে নেকি না আগতীয়া পৰীক্ষা দিছিলে আগতীয়া পৰীক্ষাটো তেনেকে প্ৰথমে কি এইটো অসম লোকসেৱাৰ যিটো আয়োগৰ পৰীক্ষা যে আমাৰ মিতুমা বাইদেৱে যে 52 ৰেংকটো পালে এই পৰীক্ষাটো তেখেতে প্ৰথমবাৰৰ কাৰণে দিছে না আগতেও দিছিলে এইটো প্ৰথমবাৰ বুলি ক'বই পাৰি আৰু প্ৰথমবাৰৰ কাৰণে হয় বন্ধুসকল ফাৰ্ষ্ট এটেম্পতে হয় ফাৰ্ষ্ট এটেম্প তেখেতৰ ফাৰ্ষ্ট এটেম্পতে তেখেতে 52 ৰেংক পাইছে তো গতিকে সেইটো আমাৰ কাৰণে খুব গৌৰৱৰ কথা আৰু তেখেতৰ মা মই জেঠিমা বুলি সম্বোধন কৰিছো মোৰ লগত আছে আৰু তেখেতে কৈছে যে সৰু কালৰ পৰা আচলতে তেখেত মানে পঢ়া শুনাত চোকা আছিলে আৰু 3 নম্বৰ না কি নম্বৰৰ কাৰণে আচলতে আমাৰ যি SSLC যি এক্সাম হয় সেই এক্সামত
হেৰি নাপালে ষ্টেণ্ড কৰিব মেথছতে তাৰ মানে তাই 3 নম্বৰৰ হিটা মেথছটো মানে এনসাৰ দিব নোৱাৰিল বুলি বা বেলেগে সবে বুলি পাইছে কিন্তু তাই নোৱাৰিল 97 পালে তাৰ পিছত আৰু এই হাই সেকেন্ডাৰী থাকাতে তাই মানে স্কুলতে স্টুডেন্ট গাইড আছিল ন তাৰ পিছত হেৰি এনসিসি কমাইছে হয় এনসিসি কমাই পিনে এই কাহিলিপাৰাত তাহাতক মানে লৈ আহিছিল সৰু খজাৰৰ পৰা কি কিবা সেই বন্ধু হেৰি কৰিব দিয়ে নেকি তাতে তাহাতৰ গ্ৰুপত বোলে কোনেও লাগাব পৰা নাই তাই তাৰ মানে 6টা গুলি লাগাব পাৰিছে মিতু বাইদেউৰ হয়তো এইটো মানে কি আছিলে ভাগ্যতে আছিলে যে ভৱিষ্যতে গৈ পেলাই তেনেকুৱা নিচিনা এটা বিভাগতে আজি সেৱা দেশক সেৱা আগবঢ়াব তাৰপিছত দেউতাকক বুলি কৈছে দেউতা মই কোনেও লাগাব পৰা নাই মই 6টা গুলি লগাই দিছো তাৰপিছত আকৌ দেউতাকে আৰু মোক ফোন কৰিলে এই মিতু মাই বোলে এনেকা মানে 6টা গুলি লগাব পাৰিছে বোলে মই আৰু ভয় খালো আৰু ক'ত লগাইছে বোলে সিহঁতে সেনেকে কিবা এটা কৰিব দিয়ে তেনেকুৱাই মানে তাইৰ হয়তো অন্তৰত সিটোৱে লাগি গৈছে নেকি সৰুৰ পৰাই মানে যেহেতু অকমান সেই পৰিৱেশটো পাইছে বা হয় বন্ধুসকল মই উপস্থিত আছো আমাৰ মিতুমা বাইদেউৰ বৰ্তমান যি বান্দৰচি যি গাঁও আছে সেই গাঁৱৰ বাসগৃহত আৰু মোৰ লগত বাইদেউৰ মা আছে আৰু বাইদেউ যেহেতু কৰ্মসূত্ৰে গুৱাহাটীত থাকে তো আজি আমি আহিলো যদিও কোনো যোগাযোগ নোহোৱাকে ইয়ালৈ আহিলো মই ভাবিছিলো যে মিতুমা বাইদেউক আহি লগ পাম কিন্তু তেখেতক যেহেতু লগ নাপালো তো গতিকে মোৰ যিখিনি মনৰ কথা আছে সেই মনৰ কথাখিনি আমাৰ জিঠিমাৰ লগতে পাতি আছো তো যেনে হওক জিঠিমা এতিয়া কওকচোন যে আমাৰ এই মিতুমা বাইদেউৱে এই যে APSC পৰীক্ষাটো দিলে তেখেতে কি কোচিং কিবা কৰিছিল কোচিং কৰিছিল এই হেৰিৰ পৰা আহি কিনে এই স্কুলত সোমোৱাৰ পিছতে তাই 3টা বাজিলৈকে মানে ক্লাছ কৰে তাৰপিছত 4টা কিমান বাৰ এই বেলতলা নে খানাপাৰা মোৰ ঠিক এনেকে মনত নাই মানে এই চেণ্টাৰটো ক'লেও মোৰ মনত নাথাকে তাৰমানে বেলতলাতে বোধহয় হেৰিটো এই কোচিং চেণ্টাৰটো কোচিং কৰিছিল মানে অলপ হলেও মানে কোচিংটো লৈছিল যেহেতু প্ৰথমবাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছে পূৰ্বৰ যেহেতু অভিজ্ঞতা নাই তো গতিকে কোচিংটো লৈ যথেষ্টখিনি নিশ্চয় মানে হেৰি হৈছে কষ্ট কৰিছে আৰু যথেষ্ট কষ্ট কৰিছে আৰু এই কষ্টৰ ফল আজি আমি আপুনি বা মই সকলোৱে পাইছো বা তেখেতে মানে সেৱা কাৰ্যৰ জৰিয়তে যে আমাক সেই ফলাফলটো বা তাৰ পৰা আমি সেই হেৰিটো পাম তো যে নহওক এতিয়া কেনেকুৱা লাগিছে আপোনাক মাতৃ হিচাপে আজি কেইবছৰমান পাছত আজি সোমায়ে তেখেত DSP পদত অধিষ্ঠিত হ'ব DSP কেইবছৰমান সেৱা কৰাৰ পাছত SP পৰ্যায়লৈ পদোন্নতি হ'ব তো এজন মাতৃ হিচাপে আপোনাক এই মুহূৰ্তত কেনেকুৱা লাগিছে ভালে লাগিছে তেনেকুৱাই আৰু মানে খুব কষ্টতে পালে তেনেকে ভাবো আৰু মানে ইমান এটা সহজকেও পোৱা নাই আৰু ময়ো তেনেকে তাইক লাগি ভাগি থাকিব পৰা নাই দেউতাকে যি বনাই খুৱাইছে তেনেকে তাই মানে গ'ল আৰু সৰুতে মই যি তাহাঁতক যতন কৰিব পাৰিলো পিছত ইয়াতে ৰাখিবও নোৱাৰো তেনেকে তাহাঁতে অলপ কষ্ট কৰিয়ে পঢ়া নিচিনাই মোৰ মানে সেইটো হয়ে আৰু সত্যও হয়তো মানে হেৰি নহয় সেইটোৱে যে কিবা এটা পাবলৈ হলে আমি কষ্ট কৰিবই লাগিব কাৰণ কষ্ট নকৰাকে আমি একো পাবলৈ সক্ষম নহয় কথাটো সেইটোৱে তো যিয়ে নহওক আমি মিতু বাইদেউৰ ভৱিষ্যত জীৱনটো নিশ্চয় আমি উজ্জ্বল কামনা কৰিম আমি তেখেতৰ পৰা এটা ভাল সেৱা আমি আশা কৰিম তো এয়া আছিল আমাৰ মিতু বাইদেউৰ মাক আৰু এতিয়া মই মিতু বাইদেউৰ যি বান্দৰচি গাঁৱৰ যি নিজ বাসগৃহ সেই বাসগৃহত উপস্থিত আছো বন্ধুসকল আৰু মই এই বাসগৃহৰ এটা পৰিৱেশ আপোনালোকক দেখাব বিচাৰিছো আৰু মোৰ লগত এয়া মিতুমা বাইদেউৰ ভিনিডিঅ হয় মই দাদা বুলি সম্বোধন কৰিছো মিতুমা বাইদেউৰ ভিনিডিঅ আৰু মিতুমা বাইদেউক তেখেত সৰুৰ পৰাই পাইছে আৰু তেখেতে হেনো সৰুতে যথেষ্ট কষ্ট কৰি পেলাই তেখেতক স্কুললৈ অনা নিয়া কৰা খেতি পথাৰত কিবা অলপ ধেমালি কৰা কিবা যথেষ্টখিনি স্মৃতি আছে তো গতিকে মই দাদাক অকমান তেখেতৰ বিষয়ে এই সৰু কালৰ তেখেতে কি কৰিছিলে বা আপুনি কিমান কষ্টকে তেখেতক স্কুললৈ লৈ গৈছিলে এই ধৰণৰ কিছুমান কথা কোৱাৰ কাৰণে অকমান অনুৰোধ জনাইছো হয়
মোৰ নাম আছিল লাচিত বসুমতাৰী মই মিতুমাৰ ফেমিলি মই তেওঁলোকক ক্লাছ 4 ৰ পৰা লগ পাইছো ক্লাছ 4 ৰ পৰা যেতিয়া তেখেতৰ বাইদেউ অলকানন্দ বসুমতাৰী তেওঁ বিবাহ কৰাৰ পিছত তাৰ পৰা মানে লগ পাইছো আৰু সৰু তেওঁলোকে মোৰ লগতে যিটো গাঁৱত মানে পিছপৰা অঞ্চল হিচাপে স্কুলত যোৱা হয় বন্ধুসকল মই একদম বেয়া এইখিনি মই আপোনালোকক জনাই দিছো যে যিখন বান্দৰচি নামৰ যিখন গাঁও আছে বন্ধুসকল সেই গাঁওখনৰ যিটো সোমাই হোৱা ৰাস্তা এতিয়া আজি জানুৱাৰী মাহৰ 22 তাৰিখ আৰু এতিয়া যেহেতু আমাৰ ফালে খৰালি কাল হয় তথাপিতো ৰাস্তাটো ইমানেই বেয়া বন্ধুসকল গতিকে বাৰিষা যে কিমান আসলতে যন্ত্ৰণা ভুগিবলগীয়া হয় কথাটো মই এই মুহূৰ্তত উপলব্ধি কৰিছো আৰু ইয়াত কিয় হয়তো আহি আগৰ দিনবোৰৰ ৰাস্তাটো আৰু বেছি বেয়া আছিল ন একদম বেয়া চাইকেল খোজকাঢ়ি যোৱা নাযায় চাইকেল গাড়ী অহাৰ কথাটো দূৰে যে তাৰ কাৰণে আমাৰ আহোমাই দুধনৈত যিটো নিজা খৰ আছে তাতে একেলগে মানে মোৰ লগতে পঠাই দিছিল তাৰ পৰাই তেওঁলোকে মানে স্কুলত অহা যোৱা কৰিছিল আৰু এই স্কুলত যিখিনি ৰাতিপুৱাৰ ভাগত তেওঁলোকে যিখিনি স্কুলত পঠাবৰ কাৰণে যিখিনি যা যোৱা টিফিন কিবা কিবি কৰি আমি দুইজনে মিলি তেওঁলোকক স্কুলত পঠাই দিছিল কেতিয়াবা খাইও গৈছিল কেতিয়াবা নাখাইও গৈছিল সময়খিনি খুব মানে তাকৰ হয় এনেকুৱাই কৰি কষ্ট মানে নিজৰ কষ্টৰ জৰিয়তে আজিৰ যিটো এতিয়া তাৰমানে মাকৰ লগতো তেওঁলোকে মানে থাকিব নাপালে সৰুৰ পৰা ক্লাছ 4 5 ৰ পৰাই তেওঁলোকক মানে তাতে নি থলে পঢ়া শুনাৰ খাতিৰত মানে তাতে যিটো মানে গুৱাহাটী থাকে কেতিয়াবা সপ্তাহৰ ভিতৰত এবাৰ আহে বন্ধ পালে কেতিয়াবা মাহৰ ভিতৰত এবাৰ আহে ঠিক তেনেকুৱাই মানে তাতে থাকি নিজা নিজা মানে কষ্ট কৰি পুৰি তেওঁলোকে এইখিনি আহি পালে আৰু মানে তেওঁলোকে সেইখিনি সময়ত যিখিনি কষ্ট সেইখিনি কষ্ট কিন্তু কোনোদিন প্ৰকাশ নকৰিছিল কেতিয়াবা নাখাই নলৈ গৈছিল সেনেকৈ আৰু মানে আহে সেনেকে পঢ়া শুনা কৰি তাতে থাকে যি দিয়ে তাকে খায় সেইখিনি মই পাইছো আৰু তাৰমানে মোৰ ওপৰত বিশ্বাস আছে মোৰো মানে খুব মৰম লাগিছিল ইমান কষ্ট কৰি আজি সেই কষ্টৰ ফলটো আপোনালোকে পাইছে আজি মিতুমা বাইদেৱে আজি যিটো হেৰিত উপনীত হৈছে গতিকে কেনেকুৱা অনুভৱ কৰিব আপোনাৰ সেই সৰু কালৰ কথাবিলাক যে তেখেতক আপুনি কিমান কষ্টকে মানে টিফিন বনাই দিয়াৰ পৰা স্কুলত ওলাই দিয়াৰ পৰা আৰু আমাৰ বাইদেউ আছে তেখেতক যথেষ্টখিনি কষ্ট কৰিছিল এইখিনি সময় তো আজি মিতুমা বাইদেউ এটা হেৰিত উপনীত হৈছে তো কি ক'ব কেনেকুৱা অনুভৱ হৈছে মোৰ এনেকুৱা লাগিছে সেই দিনৰ কথা ভাবিলে মানে এনেকুৱা আনন্দিত লাগিছে আৰু মানে আচলতে মই ভাবিবই নোৱাৰিলো আৰু কি ইমান আহি এই পৰ্যায়ত যে আহি পাল মানে সময়খিনি কেতিয়া গ'ল কেতিয়া আহি পাল ৰিজাল্টটো পোৱাৰ পিছত মই নিজকে পাহৰি গৈছো তাৰমানে এনেকুৱা লাগিছে আৰু ভাবিলো মানে ইমান চেষ্টা কৰিলে যে মানে নিজে সাকসেস হ'ব পাৰে নিজৰ হেৰিত লক্ষ্যত উপনীত হ'ব পাৰে এটুকে মানে কামনা কৰিছো আৰু মানে ভাবিছো আৰু এই কষ্টখিনি মই যে কিবা এটা কৰিছো মই কষ্ট কৰাটো সেই কষ্টৰ সাৰ্থকটো আজি আপুনি অলপ হলেও পাইছে হয় এতিয়া ভিনিডিঅৰ চকুত আচলতে চকুলো ওলাইছে আৰু এইটো আনন্দৰ চকুলো বুলি কয় ইয়াক যে খুব আনন্দ পাইছে আৰু তেখেতেও যথেষ্টখিনি মিতু বাইদেউৰ আমাৰ পঢ়া শুনাৰ ক্ষেত্ৰত তেখেতৰ যথেষ্টখিনি কষ্ট স্বীকাৰ কৰিছিলে আৰু আজি মিতু বাইদেউৰ সেই যিটো সফলতা পালে সেই সফলতাৰ হেৰিত তেখেতৰ অলপ চকু পানী ওলাইছে আৰু এইটো আনন্দৰ চকু পানী তো হয় কওকচোন সুখতে ক'ব লাগিব খুব এটা চিন্তা কৰি আছিলো আৰু যেনিবা যিটো মানে পৰীক্ষা দিয়াৰ পিছতো চাকৰি বিচাৰি যিটো মানে মাষ্টাৰ ডিগ্ৰী লোৱাৰ পিছতো যিবিলাক ইণ্টাৰভিউ দি আহিছিল চাকৰি জবৰ কোনো মানে হেৰি নাপায় তেতিয়া মনত এনেকুৱা লাগি গৈছে আৰু যেনিবা চাকৰি হ'ব নে নহ'ব আৰু এনেকুৱা এটা মনত মানে এনে আজি কলো কথাটো কিন্তু তাই যি মানে ইমান কষ্ট কৰি আছে মানে আমি নজনা কৰি ইণ্টাৰভিউ ক'ত দিব লাগে ক'ত কি কৰিব লাগে হয়তো তাইক সেইখিনি এডভাইচ দিয়া মানুহ নাই কোনেও একদম নিজাববীয়া যিখিনি সি কৰিছে তেখেতে তাৰমানে নিজাববীয়া পৰিস্থিতি ক্ষেত্ৰত নিজে সিদ্ধান্তবিলাক লৈছে নিজে মা বাপেকো মানে তেওঁলোকৰ যদি নাথাকে কিবা এটা যে এডভাইচ দিব সেইখিনিও মানে সময় নাই সম্পূৰ্ণ নিজাববীয়া আৰু নিজাববীয়া ডিচিজন নিজে কষ্ট কৰিছে তো এখেত আছিলে আমাৰ মই দাদা বুলি সম্বোধন কৰিছো আমাৰ মিতুমা বসুমতাৰী তেখেতৰ ভিনদিউ
আৰু তেখেতে আমাৰ মিতুমা বাইদেউ যেতিয়া একদম সৰু আছিলে পঢ়া শুনাৰ দিশত বা বিভিন্ন দিশত তেখেতে যথেষ্ট সহায় কৰিছে ডাঙৰ দীঘল কৰাৰ ক্ষেত্ৰত আৰু আজি ভিডিঅ'ত চকুত চকুলো আৰু এইটো বন্ধুসকল আনন্দৰ চকুলো তো যিয়ে নহওক মই ইয়াৰ চাৰিওফালৰ ঘৰৰ পৰিৱেশটো আপোনালোকক দেখাই দিছোঁ এয়া চাওক এইটোৱে হ'ল আমাৰ সেই মিতুমা বাইদেউৰ যিটো বান্দৰচি নামৰ যিখন গাঁও আছে সেই গাঁওখনত থকা বাসগৃহটো এবাৰ আপোনালোকক চাই দিছোঁ এতিয়া অৱশ্যে বন্ধুসকল যে মিতুমা বাইদেৱে এই বাসগৃহত খুব কমেই আহে কাৰণ চাকৰি সূত্ৰে তেখেত গুৱাহাটীত থাকে আৰু এইটো APSC দিয়াৰ আগত তেখেত ছাবজেক্ট টিচাৰ হিচাপে তেখেত কৰ্মৰত আছিলে ক'ত কাম কৰিছিলে যেতিমা কামৰূপ একাডেমি হায়াৰ ছেকেণ্ডাৰী তেখেতে ছাবজেক্ট টিচাৰ হিচাপে হয় তেখেতে কাম কৰিছিলে আৰু তাৰ পৰিৱেশটো এতিয়া চাওক আৰু ইখন ঘৰৰ পৰাই এদিন বন্ধুসকল যে পথাৰত হালোৱাক ভাত দিব যোৱা তাৰপাছত মানে আমাৰ লগৰবিলাকৰ লগত বিভিন্ন খেল খেলি ইয়াতে ডাঙৰ দীঘল হৈছিলে আৰু সেই ছোৱালীজনী আজি অসমৰ মানে আৰক্ষী বিষয়ৰ এজন শীৰ্ষ বিষয়া হিচাপে নিযুক্ত হ'ব গতিকে ইয়াতকৈ আৰু গৌৰৱৰ কথা বন্ধুসকল ক'বলৈ নাই ইয়াতকৈ গৌৰৱৰ কথা আৰু একোৱে হ'ব নোৱাৰে